মানুহবিলাকৰ চাকৰিয়ালসকলৰ দৰমহা তেখেতসকলে আজি পোৱাত যথেষ্ট কঠিন হৈ কষ্ট হৈ আছে আৰু স্কুলবিলাক কলেজবিলাক প্ৰভিন্সিয়েলাইজ নোহোৱাৰ কাৰণে আমাৰ শিক্ষকসকলে আজি নানা বহু ধৰণৰ সমস্যা তেওঁলোকে আজি পাবলৈ বাধ্য হৈছে। এই সকলৰ নিৰাময়ৰ কাৰণে আমাৰ চৰকাৰখনৰ ফালৰ পৰা আমাৰ BPF দলৰ চৰকাৰ আহিলে আমাৰ যিমানখিনি আধৰুৱা হৈ থকা প্ৰভিন্সিয়েলাইজ হ'ব লগা স্কুল আছে এইবিলাক প্ৰভিন্সিয়েলাইজেশ্যন অৰ্থাৎ তেওঁলোকৰ চাকৰি নিয়মীকৰণৰ কাৰণে ব্যৱস্থা কেনেকৈ ল'ব লাগে ইয়াৰ কাৰণে চৰকাৰৰ লগত টেকআপ কৰিবৰ কাৰণে আমাৰ এটা প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে আৰু এইবিলাক বহুত আমাৰ হেৰি আছে এমপ্লয়মেণ্টৰ কাৰণে চাকৰিয়াল যিবিলাক আমাৰ যিসকলে আজি অৱসৰপ্ৰাপ্ত যিসকল চৰকাৰী বিষয়া কৰ্মচাৰীসকল আছে তেখেতসকলে নতুন পেঞ্চন আঁচনিৰ অধীনত আজি বহুত বঞ্চিত হ'ব লগা হ'ল নিজৰ মুনাফাৰ পৰা পাব লগাখিনি প্ৰাপ্য অধিকাৰৰ পৰা অন্যায়ভাৱে তেখেতসকলক বঞ্চিত কৰি ৰাখিছে। ভাৰতবৰ্ষৰ আন ৰাজ্যত আজি ক'বলৈ গ'লে আমাৰ যিটো পুৰণা এটা পেঞ্চন স্কিম আছিলে এই পেঞ্চন আঁচনি কৰ্মচাৰীসকলৰ কাৰণে এইবিলাক তেখেতসকলে পুনৰ আকৌ লাগু কৰিছে। আমাৰ অসমত অথচ আজি এইবিলাক পুৰণা পেঞ্চন স্কিমটো লাগু কৰিবৰ কাৰণে চৰকাৰখনে একো গুৰুত্ব আৰোপ কৰা নাই, চিন্তা কৰা নাই। এতিয়াও নতুন পেঞ্চন আঁচনিৰ আধাৰতে আমাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে। সেইবিলাক আমি বাতিল কৰি পেলাই পুৰণা পেঞ্চন স্কিম যিটো আমাৰ আগৰ যুগৰ যিটো আছিলে সেইখিনিকে আকৌ পুনৰ চালু কৰিবৰ কাৰণে ভাল ৰাখিবৰ কাৰণে আমাৰ সাংসদে দিল্লীৰ সংসদ ভৱনত তেখেতে সংসদৰ মজিয়াত জোৰদাৰভাৱে উত্থাপন কৰিব, কাম কৰিব। এইবিলাক আজি বহু ধৰণৰ ৰাইজৰ লগত ৰাইজৰ সমস্যাৰ লগত আমাৰ সম্পৰ্ক থকা এইবিলাক আঁচনি বিষয়বস্তু এইবিলাক সাঙুৰি লৈ পেলাই আমাৰ এই ইস্তাহাৰটো আজি প্ৰস্তুত কৰা হ'ল। আমি ৰাইজৰ হাতত গতাই দিছোঁ। মই ভাবোঁ ৰাইজৰ কাৰণে এই ইস্তাহাৰ যথেষ্ট গ্ৰহণযোগ্য হৈছে আৰু ৰাইজে ইয়াৰ দ্বাৰা যথেষ্ট আকৃষ্ট হ'ব। যে বড়োবিলাকৰ মাজতো যদি ডি ভোটাৰৰ এটা নটিচ যদি আহে সেই মানুহজনক যদি ধৰি লৈ গৈ ডিটেনশ্যন কেম্পত যদি আবদ্ধ কৰি ৰাখে আমি কেনেকৈ মানি ল'ম যে এই বড়ো এজনে ডি ভোটাৰৰ যোগ্য? তেনেকুৱা হ'বই নোৱাৰে। বহুত তেনেকুৱা ধৰণৰ ইন'চেণ্ট যিবিলাকৰ নামত ডি ভোটাৰ আহিবই নালাগিছিল এই সকলোকো ডি ভোটাৰৰ লেবেল লগাই আজি ডিটেনশ্যন কেম্পত আবদ্ধ কৰি ৰাখিছে। গতিকে ডি ভোটাৰৰ নামধাৰী মানুহ মাত্ৰই ডাউটফুল চিটিজেন নহয়, ইণ্ডিয়ান চিটিজেন যিসকল একেবাৰে বনাফাইড ইণ্ডিয়ান চিটিজেন তেওঁলোকৰ বিৰুদ্ধেও আজি ডি ভোটাৰৰ লেবেল লগাই তেখেতসকলক হাৰাশাস্তি কৰাটো অন্যায় হৈছে। গতিকে এইবিলাক সমস্যা সোনকালে সমাধান কৰিব লাগে স্থায়ীভাৱে। ভাৰত চৰকাৰ অসম চৰকাৰৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকে আইনী ব্যৱস্থা ল'ব লাগে, আইনী সাহায্য প্ৰদান কৰিব লাগে যাতে মানুহবিলাকে ইয়াৰ পৰা মুক্ত পায়। চাওক, এইটো আমি এতিয়া ৰাজনৈতিক দল হিচাপে চাওক শৰণীয়া কছাৰীসকলক ST হিচাপে আজিৰ কথা নহয়, বহু দিনৰ পৰাই বহু বছৰৰ পৰাই তেখেতসকলক আমি শৰণীয়া কছাৰীসকলক ST হিচাপে গণ্য কৰিয়ে তেওঁলোকক বহুবাৰ বা বহু বছৰ ধৰি চাৰ্টিফিকেট দি অহা এইবিলাক প্ৰক্ৰিয়াৰ মাজেদি আহিছোঁ আৰু আমাৰ কছাৰীসকলৰ বা ST সকলৰে এটা অংশ বুলি এই সম্প্ৰদায়ক ধৰি লোৱা হৈছিলে। এতিয়াও আমি আমাৰ এই আগৰ পৰাই চলি অহা যিটো তেওঁলোকৰ প্ৰতি যিটো মৰ্যাদা দিয়া সেই মৰ্যাদাটো আমি ৰাজনৈতিক দল হিচাপে একেমুখে আমি নাকচ কৰিব নোৱাৰোঁ আৰু যিটো চলি আছে সেই চলি থকাটো আমি সন্মান জনাই সেইটো সমৰ্থন কৰি আমাৰ BPF দলৰ পৰা তেখেতসকলক ST মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি কাম কৰিব লাগিব বা আমি কথা ক'ব লাগিব। তেখেতসকলে ST মৰ্যাদা পোৱাৰ যোগ্য হয় না নহয় সেইটো আইন আদালতে নিৰ্ণয় কৰিব। আইন আদালত আৰু তেওঁলোকৰ ক্ৰাইটেৰিয়া এইবিলাকে কি আছে কি নাই আমাৰ নিয়ম মতে সংবিধান মতে সেইবিলাক যদি ফুলফিল কৰে তেখেতসকলৰ ST মৰ্যাদাটো নিশ্চয় কোনোবা আপত্তি কৰিলেও সেইটো কেতিয়াও সফল নহ'ব। তেওঁলোকে ST মৰ্যাদাটো পাবলৈ সক্ষম হ'ব। আমি যোৱা দিনবিলাকৰ পৰা বহু বছৰ ধৰি যিটো চলি অহা এই এটা তেওঁলোকক চাৰ্টিফিকেট দিয়া ST হিচাপে মৰ্যাদা দিয়াৰ যিটো আমাৰ ইয়াত এটা প্ৰক্ৰিয়া চলিছে এই প্ৰক্ৰিয়াৰ মাজতে থাকি পেলাই এখেতসকলক ST দিব লাগে বুলি আমি দাবী জনাইছোঁ।